Hello friends, welcome to assamvidya. আজি আমি 23 জুন 2023 কেইটামান কারেন্ট অ্যাফেয়ার্স আলোচনা কৰিম। চলো আহা। প্ৰথম কারেন্ট অ্যাফেয়ার্সটো হ'ল In which state Union Minister of Defense Rajnath Singh inaugurated the integrated simulator complex Dhruv in June 2023? কোনখন ৰাজ্যত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে 2023 চনৰ জুন মাহত ISC ধ্ৰুৱ উদ্বোধন কৰিছিল? এনসাৰটো হ'ল কেৰালা। Second, name of the company that has recently in June 2023 signed an MOU with the Directorate-General for the Resettlement under the Ex-Servicemen Welfare Department, Ministry of Defense to generate employment for ex-servicemen. অৰ্থাৎ শেহতীয়াকৈ জুন 2023 চনত প্ৰাক্তন সেনাবাহিনী লোকসকলৰ বাবে কৰ্মসংস্থাপন সৃষ্টিৰ বাবে প্ৰাক্তন সেনাবাহিনীৰ কল্যাণ বিভাগ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ অধীনত পুনৰ সংস্থাপনৰ সঞ্চালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰা কোম্পানীটোৰ নাম লিখা। সেই কোম্পানীটো আছিলে এডকো ইণ্ডিয়া প্ৰাইভেট লিমিটেড। Third, in June 2023, the Ministry of New and Renewable Energy extended the deadline for development of solar parks and ultra-mega solar power project till dash. অৰ্থাৎ 2023 চনৰ জুন মাহত নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে সৌৰ উদ্যান আৰু আল্ট্ৰা মেগা সৌৰ শক্তি প্ৰকল্পৰ উন্নয়নৰ সময়সীমা ডেশ লৈকে বৃদ্ধি কৰে। সেইটো 2026 চনলৈকে বৃদ্ধি কৰে। 4. Which of the organization or bank has recently approved an additional $150 million loan to support the Resilient Kerala program? অৰ্থাৎ কোনটো সংস্থা বা বেংকে শেহতীয়াকৈ ৰেজিলেণ্ট কেৰালাৰ প্ৰগ্ৰামক সহায় কৰিবলৈ অতিৰিক্ত 15 কোটি মাৰ্কিন ডলাৰৰ ঋণ অনুমোদন জনাইছে? সেই বেংকটো হ'ল ৱৰ্ল্ড বেংক। 5. According to the Asian Cricket Council (ACC), which of the following countries will host the 16th edition of Men's Asian Cup 2023 in hybrid mode from 31st August to 17th September 2023? অৰ্থাৎ এছিয়ান ক্ৰিকেট কাউন্সিল ACCৰ তথ্য অনুসৰি 2023 চনৰ 31 আগষ্টৰ পৰা 17 ছেপ্টেম্বৰলৈকে হাইব্ৰিড মোডত পুৰুষ এছিয়া কাপ 2023ৰ 16 সংখ্যক সংস্কৰণৰ আয়োজন কৰিব তলৰ কোনখন দেশত? এনসাৰটো হ'ল পাকিস্তান আৰু শ্ৰীলংকা। দুইটা দেশতে আয়োজন কৰিব। 6. Cormac McCarthy, the Pulitzer Prize winning American writer, passed away in June 2023. He won the Pulitzer Prize for Fiction in 2007 for Dash Novel. পুলিৎজাৰ বঁটা বিজয়ী আমেৰিকান লেখক কৰ্মাক মেককাৰ্থিৰ 2023 চনৰ জুন মাহত মৃত্যু হয়। তেওঁ 2007 চনত ডেশ উপন্যাসৰ বাবে কল্পকাহিনীৰ পুলিৎজাৰ বঁটা লাভ কৰে। সেইখন আছিলে দ্য ৰোড। 7. In June 2023, Fitch Ratings increased its forecast for India's gross domestic
product অর্থাৎ GDP growth to dash for the current fiscal year 2023 to 24 2023 চনৰ জুন মাহত ফিচ ৰেটিঙে ভাৰতৰ মুঠ ঘৰুৱা উৎপাদন GDP বৃদ্ধিৰ পূৰ্বাভাস 2023-24 চনৰ চলিত বিত্তীয় বৰ্ষৰ বাবে ড্যাশ লৈ বৃদ্ধি কৰে। এনসাৰটো হল 6.3%। 8. Name of the personality from Chennai, Tamil Nadu, who has recently in June 2023 won the 2023 Iqbal Messi Award for the elimination of child labor. তামিলনাডুৰ চেন্নাইৰ ব্যক্তিজনৰ নাম কি আছিল যিয়ে শেহতীয়াকৈ 2023 চনৰ শিশু শ্ৰম নিৰ্মূলৰ বাবে ইকবাল মাছি বঁটা লাভ কৰিছে। তাৰ নাম আছিল ললিতা নটৰাজন। 9. In June 2023, Writeri Orpo was elected as the Prime Minister of Dash country. 2023 চনৰ জুন মাহত পেটেৰি অৰ্পো ডেশ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। এনসাৰটো হল ফিনলেণ্ড। 10. Which state or union territory government has recently launched a portal and a WhatsApp number for people to share suggestions regarding the development of its capital city? কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চল চৰকাৰে শেহতীয়াকৈ নিজৰ ৰাজধানী চহৰৰ উন্নয়ন সম্পৰ্কীয় পৰামৰ্শ ভাগ বতৰা কৰিব পৰাকৈ পৰ্টেল আৰু হোৱাটছএপ নম্বৰ মুকলি কৰিছে? সেইখন হল কৰ্ণাটকা।